নমস্কাৰ ষ্টুডেণ্ট সকল তোমালোকৰ কাৰণে আজি লৈ আহিছো বিজ্ঞানৰ 100% কমন কোৱেশ্চন বিদ্যুৎ চেপ্টাৰৰ 100% কমন কোৱেশ্চন কমেন্টত হদি আছিল যে বিদ্যুৎ চেপ্টাৰৰ কমন দিয়া এই কাৰণে লৈ আহিছো বিদ্যুৎ চেপ্টাৰৰ 100% কমন এই চেপ্টাৰটোত নম্বৰ থাকিব 6 মাৰ্ক আৰু তোমালোকক সিলেবাসত যেখিনি আছে সেইখিনি দেখাই দি আছো এতিয়া বিদ্যুৎ চেপ্টাৰত আহা তোমালোকে বিদ্যুৎ চেপ্টাৰত গোটেইখিনি দিয়া নাই এটু বিদ্যুৎ চেপ্টাৰ তাৰপৰা কিছুমান সিলেবাস বাদ দিয়া হৈছে আৰু কিছুমান সিলেবাস আছে যেখিনি আছে সেইখিনিৰ পৰা 100% কম দি আছো প্ৰথমতে সোৱা তোমালোকে প্ৰথমতে উদাহৰণ সোৱা 12.8 এই উদাহৰণটো 100% কমন হয় তাত কৈছে বৰ্তনীত ধৰা হওক R1 R2 আৰু R3 ৰথকৰ মান যথাক্ৰমে 5 ওম 10 ওম আৰু R ওম যিটো 12 ফিৰ বেটাৰী এডাল লগত সংযোগ কৰা হৈছে এত কৈছে প্ৰতিটো ৰথকৰ মাজেৰে চালিত হোৱা প্ৰবাহৰ মান উলিয়াবা আৰু বি নম্বৰত কৈছে বৰ্তনীতৰ মুঠ প্ৰবাহৰ মান আৰু সি নম্বৰত দিছে বৰ্তনীতৰ মুঠ ৰথ উলিয়াবা এটু কোশ্চেন 2022 চনৰ কাৰণে মেট্ৰিক পৰীক্ষাৰ 100% কমন আৰু উদাহৰণ 12.9 এটু সোৱা তোমালোকে কৈছে যদি R1 ইকুৱেল 10 ওম R2 ইকুৱেল 40 ওম R3 ইকুৱেল 30 ওম R4 ইকুৱেল 20 ওম R5 ইকুৱেল 60 ওম হয় আৰু 12 ফিৰ বেটাৰী এটা যদি হজাৰটোত লগত সংযোগ কৰা হয় তেনেহলে এ নম্বৰত দিছে বৰ্তনীটোৰ মুঠ ৰথ আৰু বি নম্বৰ দিছে বৰ্তনীটোৰ মাজেৰে চালিত মুঠ প্ৰবাহৰ মান উলিয়াবা এটু মিছ নকৰিবা এই দুটা 100% কমন হয় আৰু এইফালে সোৱা তোমালোকে 216 পেজত সোৱা তাত দিয়া আছে 2 নম্বৰ কোশ্চনটো কমন হয় কৈছে 100 ওমৰ এটা বিদ্যুতিক বাল্ব 50 ওমৰ এটা পাউৰুঠি সেকা হুজলি আৰু 500 ওম ৰথৰ এটা পানীৰ ফিল্টাৰ 220 ফিৰ উৎসৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে যদি এটা বৈদ্যুতিক ইস্ত্ৰি একেটা উৎসৰ লগত সংযোগ কৰা হয় আৰু যদি ই আন তিনিটাও লোৱাৰ সমান প্ৰবাহ লয় তেন্তে ইস্ত্ৰিটোৰ ৰথ কিমান হ'ব আৰু ইয়াৰ মাজেৰে চালিত প্ৰবাহ কিমান হ'ব এটু তোমালোকে চাই যাবা আৰু এই যে তোমালোকে দেখিবই পাইছে 3 নম্বৰত কৈছে এটা বেটাৰীৰ লগত বৈদ্যুতিক হুজলিবৰ শ্ৰেণীবদ্ধ হজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল হজ্জাত সংযোগ কৰিলে কি সুবিধা হয় মিছ নকৰিবা এটু আৰু 4 নম্বৰ যেটু দিছে 2 ওম আৰু 3 ওম আৰু 6 ওমৰ তিনিটা ৰথক কেনেকৈ সংযোগ কৰিলে হিহঁতৰ মুঠ ৰথ এ নম্বৰত দিছে 4 ওম আৰু বি নম্বৰত দিছে 1 ওম পোৱা যাব এটু এই তিনিটা একেবাৰে মিছ নকৰিবা এই তিনিটাৰ ভিতৰত কোশ্চেন হ'ব আৰু ওইফালে উদাহৰণ দুটাৰ ভিতৰত কোশ্চেন হ'ব আৰু তোমালোকে এইফালে সোৱা বহুত কোশ্চেন বাদ দিয়া হৈছে 40% সিলেবাস বাদ দিয়া হৈছে তাৰে ভিতৰত 6 নম্বৰটো সোৱা তোমালোকে 6 নম্বৰ কোশ্চেনটো তাত দিছে এডাল তামৰ তাৰত ব্যাস 0.5 mm আৰু ৰোধকতা 1.6 × 10 - 8 ওম 10 ওম ৰথ পাবৰ বাবে এই তাঁৰডালৰ দৈৰ্ঘ্য কিমান হ'ব লাগিব যদি তাঁৰডালৰ ব্যাস দুগুণ কৰা হল ৰথৰ পৰিৱৰ্তন কিমান হ'ব এটু তোমালোকে চাই যাবা আৰু 9 নম্বৰত দিছে এটা 9 ভি বেটাৰীৰ লগত 0.2 ওম 0.3 ওম 0.4 ওম 0.5 ওম আৰু 12 ওম ৰথকৰ কেইটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে 12 ওম ৰথকটোৰ মাজেৰে কিমান প্ৰবাহ চালিত হৈছে এটু চাবা আৰু 11 নম্বৰটো
তোমালোকে নালাগে 11 নম্বৰ নালাগে 13 নম্বৰ দেখা 13 নম্বৰ কোৱেশ্চনটো কমন হয় 13 নম্বৰটো মিছ নকৰিবা তাত দিছে 220 ভি লাইনৰ লগত সংযোগ কৰা এটা বৈদ্যুতিক সোলাৰ গৰম ফলিখনৰ দুটা ৰড কুণ্ডলী এ আৰু বি আছে আৰু প্ৰত্যেকৰে ৰথকৰ মান 24 ওম যেইকেইটা পৃথকে শ্ৰেণীবদ্ধভাৱে আৰু সমান্তৰালভাৱে সংযোগ কৰিব পাৰি এই তিনিও ক্ষেত্ৰত পঢ়বা কি হ'ব এইটো মিছ নকৰিবা 13 নম্বৰ কোৱেশ্চনটো আহিবই তোমালোকক লাগিব আৰু এইফালে যে চোৱা এইফালে 14 নম্বৰ কোৱেশ্চনবিলাক 14 15 16 17 এইবিলাক কোৱেশ্চন তোমালোকক বাদ দিয়া হৈছে নালাগে এইবিলাক সিলেবাসৰ ভিতৰত নপৰে এই সি নম্বৰটো চাবা ঘৰুৱা বৰ্তনীবিলাকত শ্ৰেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা হয় আৰু ডি নম্বৰটো এডাল পৰিবাহীৰ ৰড ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিৱৰ্তন হয় এইটো চাবা এইকেইটা আছিল আজিৰ বিদ্যুৎ চেপ্টাৰ 100% কমন যদি তোমালোকক ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিয়া আৰু ষ্টুডেণ্ট হেল্পফুল আসাম চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি দিয়া